নমস্কাৰ বন্ধুসকল আজিৰ এপিসোডটোত মই হিৰণ্য লৈ আহিছোঁ 5Gৰ কিছু ফ্যাক্টস যাৰ নলেজবোৰ বৰ্তমান জনাটো বহু জৰুৰী 5G কেতিয়া আহিব আমাৰ ভাৰতত আৰু ইয়াৰ দ্বাৰা আমি কি কি সুবিধা পাবলৈ সক্ষম হ'ম সো ভিডিওটো সম্পূৰ্ণ চাই 5Gৰ প্ৰেজেন্ট আপডেটছবোৰৰ জ্ঞান বুজ কৰোৱা হওক আপুনি চাই আছে অসমীয়া ফ্যাক্ট ওয়াৰ্ল্ড বন্ধুসকল 5Gৰ আগতে অহা নেটৱৰ্কবোৰ আছিল 1G 2G 3G আৰু বৰ্তমান পকেটে 4G চলি আছে হেতু আপুনি ভালদৰে জানে 1Gত আমি কেৱল ফোন কল লগাব সক্ষম হৈছিলোঁ 2Gত ইন্টাৰনেট অৰ্থাৎ জিপিএছ সহায় পাইছিলোঁ 3Gত ইন্টাৰনেটৰ স্পীড অলপ ভাল হৈ পৰিছিল আৰু বৰ্তমান 4Gৰ স্পীড 1G 2G বা 3G তুলনাত কেনে আছে হেতু আপুনি প্ৰেক্টিক্যালি গম পায় এতিয়া হওক 5G লৈ আসলতে এই 5Gত আমি কি নতুন পাবলৈ সক্ষম হ'ম যদি আপুনি ভাবিছে যে 2Gত কৈ স্পীড 3G আৰু 3Gত কৈ 4G এনেদৰে 5Gও 4Gত কৈ অলপ স্পীড হ'ব কিন্তু এতিয়া কেৱল স্পীডে নহয় 5Gয়ে নিজৰ লগতে বহু ইনস্ট্ৰুমেন্ট এনে লৈ আহিব যি আমাৰ লাইফ ষ্টাইলটো সম্পূৰ্ণ এটা বেলেগ লেভেলত লৈ যাবলৈ সক্ষম হ'ব স্পীডৰ ক্ষেত্ৰত 4Gৰ তুলনাত 5Gত আপুনি 1 Gbps-তকৈ অধিক পোৱাটো খাটাঙে য'ত আজি 4G চলাওঁতে এটা ভিডিঅ' প্লে কৰোঁতে যি 1-2 সেকেন্ড বাবে মোবাইলটো ৰৈ যায় হে লেটেন্সিটো কিন্তু 5Gত আপুনি একেবাৰে নাপাব ইয়াতে ভিডিঅ'টো প্লে কৰাৰ উইদিন সেকেন্ডত আপোনাৰ ভিডিঅ'টো দৌৰি পৰিব ভালদৰে মন কৰিব বন্ধুসকল আজি ভিৰভাৰ জায়গাত যদি আপুনি 4G মোবাইল এটা চলায় তো প্ৰায় দেখা পোৱা যায় যে নেটৱৰ্কটো একেবাৰে ধুনীয়াকৈ দেখায় মোবাইলত কিন্তু ফোন কৰোঁতে বা ইউটিউবৰ ভিডিঅ' প্লে কৰোঁতে কিন্তু বাফাৰিং মাৰি থাকে আৰু কাবাক যদি ফোন কৰে তাতো কিন্তু ফোনটো একেবাৰে কেতিয়াও নালাগে য'ত 5Gত কিন্তু এনে ধৰণৰ কোনো প্ৰবলেম আপুনি নাপাব কাৰণ 5G নেটৱৰ্ক কেপাসিটি খুব বেছি হয় যেহেতু 5Gৰ নেটৱৰ্ক কেপাসিটি খুবেই ধুনীয়া আৰু সুপাৰ ফাষ্ট হ'ব তাৰ বাবে স্মাৰ্ট ড্ৰাইভিং কাৰ সমূহ বাবে এটা ভাল ৰিয়েল টাইমিং কমিউনিকেশ্যন পাব তাতে লাগি থকা সেন্সৰৰ দ্বাৰা য'ত এই সেল্ফ ড্ৰাইভিং কাৰ সমূহে ইটো হিটোৰ ৰিয়েল টাইম প্লেচটো কেচ কৰি এক্সিডেণ্ট নোহোৱাকৈ ৰাস্তাত চলিব সক্ষম হ'ব স্মাৰ্ট ড্ৰাইভিং কাৰ বিষয়ে মই এটা ভিডিঅ' নিশ্চয় লৈ আহিম বন্ধুসকল 5Gৰ এটা ভাল সুবিধা আপুনি পাব মেডিকেলৰ ক্ষেত্ৰত য'ত এজন ডক্টৰে আন এখন ঠাইত বহি বেলেগ এখন ঠাইত থকা পেচেণ্টৰ ৰিমোট সাৰ্জাৰী অতি সোনকালে কৰিব সক্ষম হ'ব লগতে গেমিংৰ ক্ষেত্ৰত 5G এটা নতুন ৰিভলিউচন আনিবলৈ সক্ষম হ'ব লেটেন্সিৰ প্ৰবলেম নথকাৰ বাবে গেমিংত কোনো ধৰণৰ গ্লিচ দেখা নাপাব কাৰণ PUBG বা ফ্ৰী ফায়াৰ দৰে গেম খেলোতে কেতিয়াবা এনেকুৱা দেখা পোৱা যায় যে অৰ্থাৎ গেমটোত আপোনাৰ গুলি লাগিল কিন্তু বৰ্তমানো আপুনি খেলি আছে আৰু খন্তেক পাছতে আকৌ মৰি যোৱা এটা গ্লিচ দেখা পায় এনে ধৰণৰ কোনো প্ৰবলেম আপুনি 5Gত নাপাব ইভেন ক্লাউড গেমিং আপুনি খুব সুন্দৰভাৱে খেলিব পাৰিব মুভি ডাউনলোড কৰাৰ বাবে এটা ভাল সুবিধা আমি পাম কাৰণ 3Gত যদি আপুনি এখন HD মুভি ডাউনলোড কৰে তো ই আপোনাৰ ল'ব 24 ঘণ্টা অৰ্থাৎ গোটেই দিনে লাগিল 4Gত যদি আপুনি সেম 2 ঘণ্টা এখন HD মুভি ডাউনলোড কৰে তো ই 8 মিনিট লগায় কিন্তু বন্ধুসকল 5Gত কেৱল 3.5 সেকেন্ডহে লাগিব এনে ধৰণৰ এখন মুভি ডাউনলোড কৰিবলৈ এতিয়া ইয়াৰ স্পীডটো আপুনি নিজে কল্পনা কৰি লওক যে কিমান হ'ব পাৰে 3G পৰা 4G লৈ আহিবলৈ টেলিকম অপাৰেটৰসমূহ বেছি এটা কাম কৰাৰ দৰকাৰ নহল কাৰণ অলৰেডি সেটআপ থকা হে 3G টাৱাৰসমূহত কেৱল কিছু ইকুইপমেন্টসমূহ আপগ্ৰেড হে কৰিছিল কিন্তু 5G সেটআপ একেবাৰে বেলেগ হয় আৰু ই বহু বেছি কমপ্লেক্স আৰু এক্সপেন্সিভ হ'ব 5G বাবে নিউ ইনফ্ৰাষ্ট্ৰাকচাৰ বা নতুন সেটআপ হেবাবে লগোৱা হৈছে কাৰণ জি স্পেক্ট্ৰাম অৰ্থাৎ জি ৱেভছৰ সহায়ত আমি 3G বা 4G চলাই ডাটা পোৱা গৈছিল বা চলাই আছে হেতু আসলতে 3 কিলোহাৰ্টজ পৰা লৈ 6 গিগাহাৰ্টজ লৈ চলি আছে 3G আৰু 4G দুয়ো কিন্তু 5Gৰ এই ৱেভসমূহ 30 গিগাহাৰ্টজ পৰা লৈ 300 গিগাহাৰ্টজ লৈ চলিব এই ৱেভসমূহ যি আসলতে বৰ্তমান সময়ত খালি হৈ আছে কিন্তু এটা খুব ভাল খবৰ যে কিছু অপাৰেটৰ কিছু কোম্পানী হৈ গল তেওঁলোকে এই স্পীডটো ব্যৱহাৰ কৰিব আগবাঢ়ি আহিছে সো 3G আৰু 4G নেটৱৰ্ক টাৱাৰসমূহৰ পৰা যি ৱেভছ ওলাই হেবোৰ বৰ্তমান 30 কিলোমিটাৰ ৰেঞ্জ লৈ আছে অৰ্থাৎ টাৱাৰটোৰ সাৰাউণ্ডিং পৰা 30 কিলোমিটাৰ লৈ নেটৱৰ্কটো পোৱা যায় কিন্তু 5Gত এই প্ৰচেছটো অলপ বেলেগ 5Gত ইয়াৰ ৰেঞ্জ খুব শৰ্ট হ'ব আৰু সৰু সৰু ৱেভছ দি কামটো হ'ব শৰ্ট ৱেভছ কেৱল 300 মিটাৰলৈহে যাব অৰ্থাৎ হেভি নেটৱৰ্ক কিন্তু কম ৰেঞ্জৰ বাবে যাৰ বাবে মিনি বেছ ষ্টেচন আপুনি 5Gৰ সময়ত দেখা পাব প্ৰতি 300 মিটাৰ দূৰত্বৰ পাছত এটা 5G নেটৱৰ্ক টাৱাৰ আপুনি দেখা পাব যেনে প্ৰতি 300 মিটাৰ দূৰত্বত এটা বিল্ডিঙৰ ওপৰত টাৱাৰ দেখা পাব এটা বিল্ডিঙৰ তলত টাৱাৰ দেখা পাব
5Gৰ সম্পূৰ্ণ ডিটেইলছ আপোনাক এটা বা দুটা লাইনত এক্সপ্লেইন কৰাটো খুবেই টান কাৰণ নতুন নতুন টেকনিকৰ ডেভেলপমেণ্ট হৈ আছে এই 5Gৰ আণ্ডাৰত যেহেতু আজিৰ ভিডিঅ'টি 5Gৰ ওপৰত হৈ আছে সো মই দৰ্শকসকলক এটা নিউজ দিব বিচাৰিছোঁ যে অতি সোনকালে জিঅ'য়ে আমাৰ মাজত 5Gৰ এই সুবিধা অনাৰ প্লানিং কৰিছে আৰু লগতে জিঅ' আৰু গুগলে মিলি আমাৰ মাজত খুব কম দামত 5G স্মাৰ্টফোনৰ ব্যৱস্থা কৰিছে এই মুহূৰ্তত বিশেষভাৱে মন কৰিবলগীয়া কথা যে আমাৰ ভাৰতবৰ্ষত জিঅ' আৰু গুগল মিলিত হৈ চীনৰ মোবাইলক কি ধৰণৰ পিছ পেলোৱাব পাৰে সো ফ্ৰেণ্ডছ থুলমূলকৈ 5Gৰ কিছু নলেজ দিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি অসমীয়া ফেক্ট ৱৰ্ল্ডৰ চেনেলটোক সকলোৰ মাজত শ্বেয়াৰ কৰিব মই হিৰণ্য নেক্সট টপিক লৈ আকৌ হাজিৰ হ'ম